অসমৰ জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাৰ খবৰটো পালেনে? বহুদিনৰ পাছত অৱশেষত আঙুৰলতা ডেকাৰ হৃদয়ৰ হেঁপাহ আৰু সপোন পূৰণ হ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানে আপোনালোকক সদায় সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু কৰি ৰাখক। আপোনালোকৰ জিলাত গৰমৰ উত্তাপ কিমান ডিগ্ৰী চেলচিয়াছ হৈ আছে জনাবচোন। গৰম কেনেকুৱা আপোনালোকৰ জিলাত? লগতে আঙুৰলতা ডেকাৰ অভিনয় চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। আঙুৰলতা ডেকাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে বিশ্ব প্ৰসিদ্ধ নিম কৰুলি বাবাৰ বিস্ময়কৰ বহু কথা তথা আধ্যাত্মিকতাৰে পূৰ্ণ তেখেতৰ জীৱন দৰ্শনেৰে সমৃদ্ধ কাইঞ্চিধামৰ বিষয়ে শুনাৰ সৌভাগ্য হোৱাৰে পৰা এবাৰ স্বচক্ষে দৰ্শন লাভ কৰাৰ বিষয়টোৱে মনত এক অবুজ আলোড়ন সৃষ্টি হৈ আহিছিল। শেহতীয়াকৈ কেইবাটাও দিন ধৰি মনটোৰ মাজত কাইঞ্চিধাম দৰ্শনৰ ইচ্ছা অতি প্ৰবল হৈ পৰিছিল আৰু আজি বাবাৰ আশীৰ্বাদত কাইঞ্চিধামত আহি উপস্থিত হৈ দৰ্শন লাভ কৰিলোঁ। নীল কৰুলি বাবা তথা তেখেতৰ স্মৃতিজড়িত কাইঞ্চিধামৰ আধ্যাত্মিক পৰিৱেশত পৰম প্ৰাপ্তিৰ বিষয়ে যিখিনি জানিছিলোঁ আৰু শুনিছিলোঁ, হয়তো তাতকৈ উদ্ধত এক অদ্ভুত শক্তিৰ অনুভৱেৰে পৰম শান্তিৰ তৃপ্তি লাভ কৰিলোঁ। আজিৰ এই দিনটো আৰু সময়খিনি মোৰ জীৱনত সদায় বিশেষ হৈ থাকিব। এই ধামৰ আধ্যাত্মিক শক্তিক ইয়াতেই অনুভৱ কৰিব পাৰিছোঁ যে মোৰ মনত এক আনন্দৰ অনুভৱ আপোনা আপুনি জাগি উঠিছে, কাৰণ মই নিশ্চিত হৈছোঁ যে এই ধামৰ পৰা এক অদ্ভুত শক্তি আৰু প্ৰেৰণা লৈ ঘৰলৈ উভতিব পাৰিম। জয় নীল কৰুলি বাবা।